মই ৰেখামণি আজি আপোনালোকৰ ওচৰলৈ এটা পুৰা মাছৰ ৰেচিপি আনিছো। এয়া যেহেতু শাহুমাই বনাইছে মই তাৰে এয়া দেখুৱাই আছো আপোনালোকক। এয়া হালধি পাত আৰু তাতে মাছকিটা দি দিছে আৰু পিয়াজু জলকীয়াও সকলোখিনি দি লৈছে। এতিয়া হালধি পাতটো এয়া মেৰিয়াই লৈছে আৰু বান্ধিও দিব লাগিব কাৰণ নহলে মেলি যাব পাতটো, সেইটো কাৰণে দুইটা সাইডে বান্ধি দিছে। জুইডাল ধৰি পেলাই এইখিনি বহাই থৈ দিছো। এয়া 15 মিনিটৰ পাছত যেহেতু হৈ গ'ল, এয়া নমাই থলো এখন প্লেটত। হৈ গ'ল। এতিয়া মোৰ শাহুমাই এয়া মিক্স কৰি আছে মাছখিনি গোটেইখিনি লৈ। কেনেকুৱা পালে আপোনালোকে মোক জনাবচোন।